এনএছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আজি আহক আকৌ এটা নতুন ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক সদায় কওঁ এইখিনি কথা, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নতুন ভিডিঅ' দিয়াৰ আগত যাতে আপোনালোকৰ তাতে ন'টিফিকেশ্যন যায়, আপোনালোকে চেনেলটো লাইক দিব। এতিয়া আহক আজিৰ ভিডিঅ'টো আলোচনা কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে কি জানেনা, একদম সহজ ব্যৱসায়। যদি আপুনি ভাবছি যে মই এখন সহজ ব্যৱসায় কৰিম, তেতিয়াহ'লে কিন্তু আপুনি জীৱনত আকৌ কৰিব নোৱাৰিব। একদম খাটাং মই আপোনালোকক ক'লোঁ। সদায় সহজৰ কিন্তু এটা কথা আছে, মই এইখিনি কথা বাৰু পিছত কৈ আছোঁ, এইখিনি কথা আগে শুনি লওক। কথাটো হৈছে কি, আপুনি যিমান ডাঙৰ ব্যৱসায় কৰিব আপোনাৰ সিমান লাভ। মানে অৰ্থাৎ যিমান মানে কি জানেনে, আপুনি যিমান টান ব্যৱসায় কৰিব, যিমান মানে কি জানেনা, আপুনি যদি ভাবছি এখন ব্যৱসায় বহুত টান, মই মানে মাথাই দি ঢুকি পাবাৰ নহয়, বস্তু ক'ত পাই মই নাজানো, কি পাই ক'ত নাজানো, যদি আপুনি সেইটো ভাবি পেলাই মানে কি মই এখন ব্যৱসায়ত নোসোমাম, মই ইমান মাথা মাৰিব নোৱাৰোঁ, সেইখন ব্যৱসায়ত চবতকৈ লাভ বেছি আছে, মই আপোনালোকক ক'লোঁ আজি। আৰু যদি আপুনি ভাবছি যে একদম সহজ, মই এখন ব্যৱসায় দিম, ঘৰটো মোৰ ৰাস্তাৰ কাষতে এখন দোকান, গেলামাল দোকান খুলিছোঁ, চকৰ পৰা আনিছোঁ, বেচিছোঁ ইয়াতে, 12 পাত্তা চিপছত 5 টকা লাভ, এটাৰ হাৱা গেলি চেছ, গোটেই পাত্তাটো চেছ। এক পেকেট চিগাৰেট বেচিব, এটা চিগাৰেট লাভ আপোনাৰ। এটা চিগাৰেট যদি কিবা কাৰণত নামান ভাঙা হৈছে, গোটেই পেকেটটো আপোনাৰ হাতৰ গেল, হাতৰ। এই হৈছে একদম সহজ ব্যৱসায়ৰ মানে কি জানে না, লাভ। এইটো হৈছে সহজ ব্যৱসায়ৰ লাভ। আৰু যদি আপুনি টান ব্যৱসায়ৰ লাভৰ কথা ক'ব যায়, একদম যিটো ব্যৱসায় টান, আপোনাৰ মাথাই দি সেই ব্যৱসায়টো ঢুকি নাপায়, যে মাল ক'ত পায়, ক'ৰ পৰা আনিম, মাল বাহিৰৰ পৰা আনিব লাগিব, বাহিৰত যাব লাগিব, যদি আপুনি সেইগিলাখান কথা ভাবি পেলাই যদি আপুনি ভাবিছে ইমান টান ব্যৱসায় মই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আপুনি জীৱনত ব্যৱসায়টো বাদ দিয়ক। মই আপোনালোকক এইখিনি কথা ক'লোঁ। তেতিয়াহ'লে আপোনালোকে জীৱনত ব্যৱসায় কৰি মানে লাভ নাই, যদি আপোনালোকে সহজ ব্যৱসায় কাৰ কাৰণে, ধৰক মানে কি ঘৰৰ ফালৰ পৰাই ছোৱালী মানুহ এটাই কৰিব পাৰে সহজ ব্যৱসায়, বা ধৰক এটা বয়সস্থ মানুহ তাৰ কাৰণে সহজ ব্যৱসায়, ধৰক মানে কেনেহান আৰু মানে কেনাই মানে ধৰক সি মানে অলপ সহজ ব্যৱসায়টো হৈছে কি জানে, অলপ সহজ ব্যৱসায়ত কিন্তু লাভটো কম, প্ৰফিটটো একদম নাই বুলিয়ে কওঁ মই আপোনালোকক। আছে নহয় মানে সেনাহান সেই প্ৰফিট নাই। আপুনি যিটো প্ৰফিট বিচাৰিব, এটা ডেকা ল'ৰাই কিমান প্ৰফিট বিচাৰিব, মই এতিয়া কিমান প্ৰফিট বিচাৰোঁ, ডেইলি যদি মোৰ 1000 টকা হয় তাৰো মোৰ কম, ডেইলি যদি মোৰ 2000 টকাকৈ আহে তাও মোৰ কম, ডেইলি যদি মোৰ 10,000 টকা আহে তাও মোৰ কম প্ৰফিট। সেইকাৰণে মই আপোনালোকক কওঁ, সদায় কি জানে না, যিটো বিজনেছ আপুনি মাথাই দি ঢুকি নাপায়, সেইটো বিজনেছ কৰাৰ কাৰণে আপুনি চেষ্টা কৰক। সেইটো বিজনেছত আপোনাৰ প্ৰফিট বেছি হ'ব। মই আপোনালোকক এইখিনি কথা ক'লোঁ। যিটো ব্যৱসায় আপোনালোকে মাথাই দি ঢুকি নাপায়, সেই ব্যৱসায়টোত প্ৰফিট বেছি। আৰু এনাহান মানে অলপ ব্যৱসায় কৰাৰ কাৰণে চেষ্টা কৰক। আপুনি আগে চাই লওক আশে পাশে, যিটো ব্যৱসায় নাই আপুনি সেইটো ব্যৱসায় কৰক। সেইগিলাখান ব্যৱসায়ত কি জানে না, একচুৱেলি প্ৰফিটটো আপোনাৰ বেছি হ'ব। কি কাৰণত হ'ব সেইখিনি কথা আপোনালোকে কি শুনিব খোজে নেকি? যদি আপোনালোকে এইখিনি কথা বাৰু শুনিব খোজে, কিছুমান কথা কি হৈছে জানে না, আজিকালি কিছুমান কথা যদি সঁচা কথা কৈ দিওঁ নহয়, কিছুমানৰ মানে গাত কদ্দে হীৰা জ্বালা ভাঙাৰ নিচিনা হৈ যায়, বুজি না? কিছুমান মানে সেনাহান হৈ গৈছে পৰিস্থিতি এতিয়া। আপোনালোকক আৰু কি ক'ম, তাৰমানে কিছুমান কথা মানে বন্ধ কৰি মানে কি ৰাখাটো মানে ভাল আনিছে আচলতে, একচুৱেলি কথাগিলাখান। নমস্কাৰ, চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব।